নমস্কাৰ বন্ধুসকল, মই মানসীয়ে আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি লৈ আহিছোঁ এটা বিস্কুটৰ ৰেচিপি। এয়া বনাবলৈ অতি সহজ আৰু আপোনালোকে সহজতে ঘৰতে বনাব পাৰিব। আৰু আহক তেনেহ'লে আজিৰ ৰেচিপিটোলৈ আগবাঢ়ো। এয়া প্ৰথমতে লৈছোঁ ময়দা 2 কাপ আৰু আধা কাপ বেচন ল'ম। এয়া অকণমান বেকিং পাউডাৰ, লগতে দিছোঁ অকণমান নিমখ আৰু এইখিনি এতিয়া ভালদৰে চালি ল'ম। এতিয়া এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া দি দিছোঁ আধা কাপতকৈ কম চেনি। আপোনালোকে বেছিও দিব পাৰে, কিন্তু মই মিঠা ইমান বেছিকৈ কৰিব বিচৰা নাই। আৰু চেনিখিনি দিয়াৰ পিছত আকৌ ভালদৰে মিহলাই লৈছোঁ। এতিয়া লৈছোঁ 1 কাপতকৈ অকণমান কম ৰিফাইন অইল আৰু এইখিনি ইয়াতে ঢালি দিম আৰু এতিয়া মিক্স কৰি ল'ম। এইখিনি কমেও 5 বা 6 মিনিট মঠি ল'ব লাগিব ভালদৰে। এনেদৰে মই অকণকৈ ৰিফাইন অইলখিনি দি ভালদৰে মিক্স কৰি ল'ম। এয়া বিস্কুট বনাবলৈ অতি সহজ আৰু আপোনালোকে ঘৰত থকা সামগ্ৰীৰে ধুনীয়াকৈ ঘৰতে কোনো অভেন নোহোৱাকৈ এয়া বিস্কুট বনাই খাব পাৰে। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক। মোৰ ময়দাখিনি মুঠা হৈ গ'ল। এতিয়া এখন ডাঙৰ কাঁহী লৈছোঁ, ইয়াতে অকণমান ঘি দি দিছোঁ আৰু এতিয়া হাতেৰে ভালদৰে কাঁহীখনত লগাই ল'ম। কাঁহীখনত ঘি বা ৰিফাইন তেল লগাই ল'লে বিস্কুটবোৰ কাঁহীখনত লাগি নধৰে, সেইটোৰ কাৰণে ঘি লগাই লৈছোঁ কাঁহীখনত। আৰু এতিয়া এনেদৰে হাতেৰে মই বিস্কুটৰ শ্বেপটো দি দিছোঁ। আপোনালোকে বিচাৰিলে বেলেগ শ্বেপো দি দিব পাৰে। আৰু বিস্কুটবোৰ থওঁতে অকণমান ফাঁক ৰাখিব লাগে মাজত, কাৰণ বিস্কুটটো হৈ যোৱাৰ পিছত অকণমান ফুলি উঠিব। আমি সকলোৱে যিহেতু বিস্কুট খাই ভাল পাওঁ আৰু সেইকাৰণে আমি এনেদৰে ঘৰতে বনাই খাব পাৰোঁ। আৰু ঘৰতে বনাই খালে আপুনি নিজ ইচ্ছা অনুসৰি মিঠা কম বা বেছি, আৰু কিছুমানে নিমখীয়া ভাল পায় তো নিমখীয়া বনাব পাৰে। আৰু ঘৰতে বনোৱা বস্তু যিহেতু হাইজেনিক হয়, তো আপোনালোকেও এয়া ঘৰতে বনাবলৈ ট্ৰাই কৰিব পাৰে। আৰু এয়া মোৰ বিস্কুটখিনি বনোৱা কমপ্লিট হৈ গ'ল। এতিয়া আঙুলি এটাৰে বিস্কুটৰ মাজডোখৰত লাহে লাহেকৈ চেপি দিছোঁ আৰু ইয়াতে মই সৰু সৰুকৈ কাটি লোৱা চিৰি বিস্কুটৰ মাজডোখৰত এনেদৰে সুমুৱাই দিছোঁ।
এতিয়া কেৰাহী এখন 10 মিনিটৰ কাৰণে গৰম হ'বলৈ দি দিছোঁ আৰু 10 মিনিট হৈ যোৱাৰ পিছত মই প্ৰস্তুত কৰি লোৱা বিস্কুটখিনি ইয়াতে দি দিছোঁ আৰু কাঁহী এখনৰে এনেদৰে ঢাকি দিম আৰু এইখিনি 30 মিনিট সময়ৰ কাৰণে লো ফ্লেমত সিজিবলৈ দিম আৰু ইয়াত 30 মিনিটৰ পিছত মোৰ বিস্কুট ৰেডি হৈ গ'ল এয়া চাওক আপোনালোকে বিস্কুটখিনি কিমান ধুনীয়া হৈছে আৰু বিস্কুটৰ পাছফালটো এয়া একেবাৰে জ্বলি যোৱা নাই খাবলৈ খুবেই টেষ্টি হয় আৰু আপোনালোকেও এয়া ঘৰত ট্ৰাই কৰিব পাৰে ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব